তো ওয়েলকাম টু মাই ইউটিউব চেনেল ইমৰান ব্লগছ। কি খবৰ বাৰু আপোনালোকৰ? আশা কৰিছোঁ সকলো ফালে কুশলে আছে। আৰু গাইজ কি ক'ব গাইজ, মোৰ থোপাটো দেখিছে না আপোনালোকে কেনেকুৱা হৈ গৈছে। আৰু এইভাগে মোৰ চলি আছে এক্সাম গাইজ। চব গাইজ মানে চব কলেজে বন্ধ দিছে, কিন্তু আমাৰ খানে মানে পৰীক্ষা চলি আছে। চ' আজি মানে লাষ্ট পৰীক্ষা, আৰু আজি 15 তাৰিখ, আৰু মানে 15 দিনে গাইজ গৰম বন্ধ পাম। কি দুখ গাইজ। চ' একো কথা নাই আৰু এতিয়া মানে মই পঢ়িব লাগে। চ' তাৰ আগতে মুখখন ধুই লওঁ ৰ'ব গাইজ। আৰু এই চাইডে পৰা চাওকচোন অলপ দেৰিকৈ কি বঢ়িয়া বতৰ কৰিলে, কিন্তু এতিয়া মানে ক'লা ডাৱৰে থ'লে। বতৰৰ মহিমা আৰু নাৰী মহিমা গাইজ ধৰিবই নোৱাৰি গাইজ। কেতিয়া কি হৈছে গমেই নাপায়। এই চাইড চাব পাৰে গোটেই এতিয়া বৰষুণেই দিব কিজানি গাইজ। আৰু এতিয়া বঢ়িয়াকৈ মই মানে মুখ চুখ ধুই আহি গ'লোঁ গাইজ। এতিয়া মানে পঢ়ি চঢ়ি লৈ ইয়াতে পলিটিকেল এখন আছে। চ' পঢ়ি চঢ়ি লৈ কিনে লগ পাই আছোঁ আপোনালোকক ডাইৰেক্ট কলেজ যাইছোঁ। আৰু বঢ়িয়াকৈ ৰেডি হৈ গ'লোঁ কলেজলৈ যাবৰ কাৰণে, বেগ চেগ লৈ কান্ধত লৈ এতিয়া মানে কলেজলৈ যাওঁ ৰ'ব গাইজ। কলেজত যাওঁ কি কয়, আৰু মোৰ বিখ্যাত এডভেঞ্চাৰখন উলিয়াই লওঁ ৰ'ব গাইজ। উলিয়াই ল'লোঁ আৰু এতিয়া মানে যাওঁ কলেজত। ৰেডি হৈছে ন, বঢ়িয়া ৰেডি হৈ গ'লোঁ, এতিয়া কলেজলৈ যাওঁ। শুনো যে শুই কেনে ফ্ৰেছ ফ্ৰেছ ভাত চাত খাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানুহ পাহৰি গৈছিলোঁ যে মই ভিডিঅ' আৰম্ভ কৰিছিলোঁ। মানে কি হ'ব আৰু এতিয়া আজি পৰীক্ষাটো বাৰু ভালেই গ'ল। যিখিনি লিখিছিলোঁ আপোনালোকক বাৰু পেপাৰখন দেখাই দি আছোঁ। তো এয়া চাব পাৰে, ইয়াতে মোৰ কাৰ্ডবৰ্ড আৰু এইখন মোৰ পেপাৰ, মানে এইখন মোৰ পলিটিকেল পেপাৰ চব আৰু লিখিছোঁৱে। এক নম্বৰত ইমানকেইটা লেখা নাই। এক নম্বৰত আছে 1 into 6 বেছি লিখা নাই। তাৰপিছত 2 নম্বৰতো ইমান লেখা নাই, আৰু ক'ত এটা দুটা তিনিটামান লেখা গৈছে। 1 নম্বৰে চৌকটা লেখা যোৱা নাই, বা 4টামান লেখা গৈছে। বাকী আছে 4 into 5 20। চ' ইয়াৰে মোৰ মানে 5টা লিখা গৈছে। যিখিনি লিখিছোঁ ভালকৈ দৰে লিখিছোঁ। আৰু 6 মাৰ্কৰ দুটা আছে। এইটো অলপমান কিজানি অলপমান 4 মাৰ্কৰ হ'ব কিজানি, আৰু এইটো 6 মাৰ্কৰে পাব লাগে যদি হয়। চ' এইখন আছে মোৰ পলিটিকেল পেপাৰ। তাৰ লগত আছে এখন হ'ল ইংলিছ, যিখন মানে মোৰ ফাৰ্ষ্টত আছে। ইংলিছ আছে ইমান ভাল হোৱা নাই দিয়ক গাইজ। চ' যিখিনি লিখিছোঁ হয় না নহয় একো নাই গেৰাণ্টি। আৰু এইখন হ'ল মোৰ অসমীয়া আৰু ঠিকেই হৈছে গাইজ, নপঢ়া হিচাপ মতে পঢ়িলে আৰু ভাল লাগে। ঠিকেই আছে, বহি দিয়াত গম পোৱা যাব। তাৰপিছত এইখন হ'ল আমাৰ এডুকেশ্যন গাইজ, ঠিকেই গৈছে দিয়ক গাইজ। চ' লিখাখিনি ভালদৰে লিখিছোঁ। আৰু এইভাগে আছে এখন ইকনমিক্স নহয়, লজিক এণ্ড ফিলচফি। চাব পাৰে লজিকো গাইজ ঠিকে আছে বাৰু। যিখিনি লিখিছিলোঁ ইমানো বেছি হেৰি হোৱা নাই, কিন্তু বাছ আৰু অলপ ভাল হ'ব লাগিছিল, গম পাইছে নহয়। আৰু চবত চাই মোৰ বেয়া হৈছে গাইজ চাব পাৰে ইকনমিক্সৰ গাইজ লিখাই নাই, চিনে দিয়া নাই গাইজ বেছি। চ' ইকনমিক্স বহুত বেয়া হৈছে, মানে কি হ'ব আৰু। আপোনালোকৰ মানে এটা কথা, যেতিয়া মানে মই কলেজত যাই আছিলোঁ ন, তেতিয়া মানে মই চনু ব্লগক লগ পাইছোঁ। চ' চনু ব্লগে এইফালৰ পৰা আহিছিল, মই এইফালৰ পৰা যাই আছোঁ। যাই থকাৰ পিছত ক্ৰছ হৈছিলোঁ, হাই দিছোঁ। চনু ব্লগে ৰিপ্লাই দিছে হাই বুলি। তেতিয়া ভাল লাগিছে যে মই বাস্তৱত কোনোবা এজন ইউটিউবাৰক লগ পাইছিলোঁ, মানে মোৰ কাৰণে বহুত ভাল লাগিছিল। বা মাত নিদিলেও বা দেখাটো পাইছোঁ, মানে কোনদিন এনেকুৱা মানে ইউটিউবাৰক দেখা পোৱা নাছিলোঁ যে বাস্তৱত দেখা পাইছোঁ। মোবাইলটো চাই থাকোঁ ন ইউটিউবাৰৰ ভিডিঅ'বিলাক, কিন্তু বাস্তৱত দেখিছোঁ। চনু ব্লগক মানে দেখা পাই বহুত ভাল লাগিছে, মানে মোৰ মনটো ভাল লাগিছে। তাৰপিছত এনেকৈ গ'লোঁ, ভাল লাগিল চনু ব্লগক দেখা পাই, যে কোনোবা মই বাস্তৱত দেখা পাইছোঁ। চ' ভাল লাগিল। আৰু এইখিনিতে এটা কথা কৈছে যে ব্লগ মই মানে কিহৰ কাৰণে নিদিওঁছোঁ, মানে ব্লগ মানে এতিয়া মানে আপোনালোকে এনেকৈ কমকৈ ব্লগ পাই থাকিব। কিহৰ কাৰণে? কাৰণ মই এইবাৰ যিহেতু 2025 HS ফাইনেল এক্সাম, তো মানে সেইটো কাৰণে পঢ়িব লাগিব ন। ঘৰৰ পৰাও মানে এইবিলাক ভিডিঅ' চিডিঅ' কৰাই মানে তাত ভাল হেৰি নাপায়। ত' পঢ়াটো মেইন বুলি পঢ়িব লাগিব। আৰু আপোনালোকে মানে ছাবস্ক্ৰাইব নকৰে, ভিডিঅ' চাই ঠিকে, কিন্তু ছাবস্ক্ৰাইব নকৰে। মানে এতিয়া মানে 200 ছাবস্ক্ৰাইবাৰ হওঁতে মানে মোৰ মতে 1 মাহত গুচিয়ে যাব কিজানি। আৰু এই 200 ছাবস্ক্ৰাইবটোৱে সোনকালে হোৱা নাই, বাট 196 হৈছে, আৰু 4টা লাগেই। সেই 4টা সোনকালে কৰি দিয়ক আপোনালোকে, ভাল ব্লগ। আৰু এই যিটো আমি 15 দিন মানে গৰমৰ বন্ধ পাম ন, সেই 15 দিন মানে এদিন বা 2দিনমান কিজানি আমাৰ লগকেইটাৰ লগত মানে ক'ত ফুৰিবলৈ যাম, ক'ৰবাত ফুৰিবলৈ যাম। তো তেতিয়া মানে ভাল ভিডিঅ' পাব আপোনালোকে। যদিহে ছাবস্ক্ৰাইব নকৰে, কিন্তু ভিডিঅ' কেনেকৈ পাব আপোনালোকে ভিডিঅ' পাব। কিন্তু আজি ব্লগটো কিজানি আপোনালোকৰ বৰিঙে লাগিছে নে ভালে লাগিছে মই নাজানো দিয়ক গাইজ। এইখিনি বাৰু মোৰ তাৰ বনাবলৈ চেষ্টা কৰিছোঁ, ভাল হৈছে নে নাজানো। তো আপোনালোকে চাব ভিডিঅ'টো কেনেবা হয়। এইখিনিয়ে আছে আজি এটা নৰ্মেল ব্লগ। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু গাইজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ, বহুত কষ্ট মানে এটা ভিডিঅ' বনোৱা, এডিট কৰা, আৰু এই ভিডিঅ'টো এডিট কৰিব লাগিব, থাম্বনেইল বনাব লাগিব, তো মানে বহুত কষ্ট হয়। চ'
মই বুলি নহয় আৰু বহুতো মোৰ দৰে সৰু সৰু ইউটিউবাৰ আছে সিহঁতকো ছাপোৰ্ট কৰিব আৰু মোকো ছাপোৰ্ট কৰি আগুৱাই যাব পাৰোঁ আপোনালোকৰ আপোনালোকৰ মৰম আশীৰ্বাদ আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব আহিছে এইখিনি আছে আজি এটা নৱেম্বৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আকৌ এবাৰ নতুন এটা ব্লগৰ সৈতে লগ পাব আজিকালি বাই বাই